নমস্কাৰ সকলোলৈকে আজি মই শালি চাউলৰ পিঠা ৰেচিপি এটা লৈ আহিছোঁ আহকচোন বাৰু কেনেকৈ বনাওঁ তাকে চাম ইয়াৰ প্ৰথমতে মই শালি চাউল লৈছোঁ তাতে অকণমান নিমখ ছিটিয়াই লৈছোঁ তাতে এতিয়া মই কুহুমীয়া গৰম পানী দি ভালদৰে মিলাই ল'ম যিটো ৰেচিপি বনাবলৈ লৈছোঁ আঙুলি পিঠা বুলি কয় প্ৰায় মানুহে চিনি পায় যিসকলে চিনি নাপায় তেওঁলোকে ভালকৈ চাব খাবলৈ বহুতেই টেষ্টি হয় ভাল মানে পিছবেলা সময়ত কিবা এটা যদি খাওঁ গতে লাগে তো পাতলকৈ মানে এনেকৈ খাব পাৰি খুব কম সময়ৰ ভিতৰতে হয় ইমান সময় দৰকাৰ নাই এতিয়া ভালদৰে মই এনেকৈ মঠি ল'ম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব এয়া চাওকচোন মই মঠি হৈছে এতিয়া মই ধুনীয়াকৈ মানে আঙুলিৰ নিচিনাকৈ ধুনীয়াকৈ এনেকৈ শ্বেপ এটা দি যাম আঙুলিৰ নিচিনা শ্বেপটো দিয়াৰ কাৰণে ইয়াৰ নামটো আঙুলি পিঠা বুলি কয় হয়তো বহুতে বেলেগ কিবা নাম দিও মানে ক'ব পাৰে কিন্তু আমি ইয়াত আঙুলি পিঠা বুলিয়ে কওঁ এয়া চাওকচোন মই সকলো মই ৰেডি কৰিয়ে দিছোঁ আনফালে আকৌ এটা চচপেনত মই গাখীৰ গৰম কৰি লৈছোঁ মই গাখীৰ দি বনাম গাখীৰতে উতলাই বনাম তাতে আপোনালোকে গাখীৰতে চেনিও দিব পাৰে বা গুড়ো দিব পাৰে কিন্তু মই দিয়া নাই মই একেবাৰে শেষতহে ওপৰতে দি পৰিবেশন কৰিম এতিয়া মই সকলোবোৰ এনেদৰে দিয়ে দিছোঁ এতিয়া ভালকৈ উতলাইবলৈ দিম অলপ সম্পূৰ্ণ হ'বলৈ মানে 10 মিনিট সময় লাগে এতিয়া হৈছে লাহেকৈ চব এতিয়া ধুনীয়াকৈ মানে এটা হৈ যায় এতিয়া হৈয়ে গৈছে আনফালে মই আপোনালোকক সজাইও দেখাইছোঁ ইয়াৰ ওপৰতে মই মিল্ক পাউডাৰ দিছোঁ তাৰ ওপৰতে গুড় দিছোঁ আৰু দিছোঁ আমুল ক্ৰীম আপোনালোকে আছে যদি দিব নিদিলেও এনেদৰে মই গাখীৰতে যেতিয়া নেকি বনাইছোঁ তেনেকৈও খাব পাৰি মোৰ ভিডিঅ'টো ইমানলৈকে আছিল আপোনালোকে চাই কেনে পালে তাকে জনাব আজিলৈ আহিছোঁ বাই বাই